আমি বিনা ফকতিয়া এটা মজা লাগছে না মজা না তো গাইজ দৰ্শন কৰিম বুলি আহিছিলো দৰ্শন কৰবা নাপালো ইমান লম্বা লাইন এতিয়া দৌৰি দৌৰি যাওঁ আৰু আপেল এটা খাওঁ ঘৰত যাই কেনে ঘুমাই থাকো হাই নমস্কাৰ বন্ধুসকল ৱাৰী ব্লগ চেনেলত আপোনালোকক স্বাগতম জনাইছো আজি শিৱৰাত্ৰি পূজাৰ দিনা মই বিষ্ণু গৌতম একেলগে মিলি জুলে এক জায়গাত ফুৰিব যাব ওলাইছো আছে বলে আমাৰ ঘৰ আহিব আৰু আমাৰ ঘৰ আহি পোৱাৰ পিছত আমি যাও কি কৰো আপোনালোকক দেখুৱাই আছো তো চলিয়ে গাইস মিলতে हैं লোকেশন पर তো গাইস ইয়া আমি এতিয়া বৰ্তমান গাড়ী সাৰি লৈ কিনে ৰেডি ইফালে আছে বিষ্ণু আৰু ইপিনে আছে ইয়া গৌতম আৰু বুদ্ধ বড় কেটিএম খান লোৱাটো লৈছি কিন্তু ঠেলবা লাগা হৈছি তো গাইস আজি হল শিৱৰাত্ৰিৰ দিন আৰু শিৱৰাত্ৰিৰ দিনা আমি ফুৰিবলৈ যাবলৈ ওলাইছো হাই তো বিষ্ণু কেনে মজা আমি ঘূৰবা যাই আছো এতিয়া ক'ত যাম ঘূৰবা যাম তোমালোকে জানা এতিয়া এই জায়গাটো এতিয়ালৈকে তাৰ মানে সিলেক্ট হোৱা নাই যাম আৰু ৰাস্তা যেতিয়ালৈকে শেষ নোহোৱা লাগি পেলাই যাই থাকে নাকি দে অলমান ৰেষ্ট মাৰ দে কাই জোচ নাই তন্দৰ আমাৰ জোচ চাবি না তো ৰেডি কেটিএমৰ লগত এটা কোন পাত্তা পাম হয়নে নহয় পাম টেনচন নকৰিবি পাত্তা পাম না পাম মজা কিন্তু এটা কথা হ'ল কি অকণমান আমাৰ মানে মনত অলপ ভয় ভাৱ আছে কি জানা নাই তো কাকো নকবি দে গাইছ আমি এটা হেলমেট পিন্ধা নাই কাকো নকবি খালি গাড়ী চলাতেই হেলমেট পিন্ধছি আমি পিছত বহাকেইটা পিন্ধা নাই গম পা না তো গাইজ এয়া এতিয়া বৰ্তমান আমি উপস্থিত আছো ভীমাশংকৰ মন্দিৰত যোৱা ৰাস্তা আগতেও মই আহিছিলোঁ এই ভীমাশংকৰ মন্দিৰত কিন্তু এনেকুৱা মানে শিৱৰাত্ৰিৰ দিনা অহা নাছিলোঁ আৰু আজি শিৱৰাত্ৰিৰ দিনা আহিল তো গাইজ এখন ইয়াতে পাৰ্ক কৰি থ'ব লাগিব গাড়ীখিনিৰ পৰা আৰু ভিতৰত নিব নিদিয়ে এইটো চাওক গাইজ গাড়ী চাৰিওপিনে গাড়ী পাৰ্কিং ফিজ বোলে 20 रुपीज এতিয়া যাব লাগে মন্দিৰটো যাবৰ কাৰণে আৰু অকণমান আমি ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব আপোনালোকে গাড়ীৰ গুৰুৰ লাইচেঞ্চ সেইকাৰণে গুৰুৰ লাইচেঞ্চ এইটো চাওক গুৰুৰ লাইচেঞ্চ এয়া গুৰুৰ লাইচেঞ্চ কাণত থাকে কাণত এয়া গৌতমে খাই আছে ঘোটা খাই আছে বোলে কেনে লাগছে গৌতম কওক মজা না আমিও খাং দে বিষ্ণু দে মাৰো মজা তিনি গিলাস মাথাটো দেখোন কিৰিং বিৰিং কৰি আছে এতিয়া যাবি না আগত লাগি যাই আছো আহিছো এতিয়া আৰু আগত জ্বলাবি না এতিয়া জ্বলাবি টকাই জাষ্ট আহি আমি এতিয়া বৰ্তমান আহি পালোঁ গণেশ মন্দিৰ ইয়াতেও ঢেৰ মানুহ লাইন পাতিছে ইয়াতকৈ আৰু আগলৈ যাই আছোঁ আপোনালোককো দেখুৱাইছোঁ তো গাইজ আহি আমি গণেশ মন্দিৰৰ অকণমান সেৱা কৰাৰ পিছত আমি বিনা ফকতিয়া এটাকৈ আপেল পালোঁ বিনা পইচাত আপোনালোকে যেতিয়া সেই আপোনালোকে খাব পাৰিব কিন্তু আজি আহিব লাগিব দেই বেলেগ দিনা আহিলে নাপায় কিন্তু ৰাতিপুৱা গৌতম এতিয়া বিনা ফকতিয়াত পোৱা এটা আপেলটো অকণমান ভোজন কৰোঁ ভোজন কৰাৰ পিছতহে আমি অকণমান তাকত পামতো সেইটো কাৰণে খাই লওঁ আগতে তো গাইজ এয়া চাওক আপোনালোকেও যদি আহিম বুলি ভাবিছে এনে ধৰণৰ লাইন ধৰি যাব লাগিব
নাইকলীয় মন্দিৰক লৈকে কি জানে 1 কিলোমিটাৰ মান লাইন হ'ব চাগে বন্ধুসকল এতিয়া বৰ্তমান আমি আহি পালো ভীমাশংকৰ মন্দিৰৰ মেইন গেট এইটো চাওক বাৰু এইখনে হ'ল মেইন গেট ইয়াৰে পৰা আৰু অকণমান তলত নামি গ'লে এই মন্দিৰটো পায় বেলেগ দিনা এনেকুৱা ইমান এটা মানুহ ভিৰ নহয় আজি শিৱৰাত্ৰি পূজাৰ কাৰণে ঢেৰ মানুহ আহিছে বিভিন্ন জেগাৰ পৰা আহিছে আমি ইয়াতে আজি দৰ্শন কৰিব পৰাটো সম্ভৱ নহয় কাৰণ বহুত মানুহবিলাকে ৰাতিপুৱাৰে পৰা আহি কেনে লাইন ধৰি আছে আমিতো অলপ দেৰিকৈ আহিও নহয় সেইটো কাৰণে বহুত মানুহ হৈ গ'ল এতিয়া আমি দৰ্শন কৰিব নোৱাৰিলেও আপোনালোকক যিখিনি মই পাৰোঁ মানে মন্দিৰৰ আগে পাশে দেখুৱাবলৈ চেষ্টা কৰিম তো বলক আৰু আগলৈ অকণমান যাওঁ কিমানলৈকে দেখুৱাব পৰা আপোনালোকক চাওক গাইজ কোনোবা এজনে পিছপানৰ পৰা আহি কেনে লাইন ভংগ কৰি সোমাই গৈছিল বোলে সেইটো কাৰণে অকণ টকাটো চলি আছে বলক গাইজ আপোনালোকক অকণমান ওপৰৰ পৰা দেখুৱাই আছোঁ যে মানুহবিলাক কেনেধৰণৰ লাইন পাতি আছে কমচে কম এতিয়া যদি আপোনালোকে আহে তেনেহ'লে ৰাতিপুৱা ভাগত আহিলে আপোনালোকে লাইনত পাব কিন্তু এতিয়া যদি আপোনালোকে আহিম বুলি ভাবিছে তেনেহ'লে দৰ্শন যে কৰিব পাব সেইটো কোনো আশাই নাই চাওক গাইজ কেনেধৰণৰ লাইন পাতি আছে মানুহবিলাকে আপোনালোকক অকণমান মেইন মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম তো এতিয়া এই মানুহবিলাকৰ ভিৰৰ মাজত সোমাই কেনে যাই কেনে মেইন মন্দিৰটো দেখাব পৰাটো সম্ভৱ নহয় সেই গতিকে আপোনালোকক অকণমান দূৰৰ পৰাই দেখুৱাই দি আছোঁ এইটো চাওক গাইজ इतना कि भाई से तो सब गाइड वीडियो बना से কি কোৱা বিষ্ণু লাজ কৰিব নালাগে দে হেলমেটটো গুচাই দি গুচাই দে চাওক গাইজ আমাৰ অৱস্থা বেয়া চেণ্ডেল নালাগে আমাৰ চেণ্ডেল এয়া চেণ্ডেলটো ইয়াতে থৈ দিছিলোঁ এতিয়া চেণ্ডেলটো লওঁ আৰু তো গাইজ দৰ্শন কৰিম বুলি আহিছিলোঁ দৰ্শন কৰিব নাপালোঁ ইমান লম্বা লাইন এতিয়া দৌৰি দৌৰি যাওঁ আৰু আপেল এটা খাওঁ ঘৰত যাই কিনে ঘুমাই থাকোঁ কি কৰিম উপায়তো নাই আৰু এতিয়া ঘৰত যাওঁ আৰু দৰ্শন কৰিম বুলিয়ে আহিছিলোঁ কিন্তু যি লম্বা লাইন এই দৰ্শন কৰিব লগা হ'লে ৰাতিৰ 8টা বাজি যাব সেইটোৰ কাৰণে এতিয়া দৌৰি দৌৰি যাম আপেল এটা ল'ম খাম আৰু ঘুমাই থাকিম তো গাইজ যাওঁতে খালোঁ আপেল এটা এতিয়া আহোঁতে এটা আপেল ল'লোঁ তো যাওঁতে খাইছিলোঁ এই যাওঁতে মানে খাই দিছিলোঁ না হজম হৈ গ'ল এতিয়া আহোঁতে আৰু এটা ল'লোঁ এইটো খাওঁ খাই কেনে আৰু ঘৰৰ পিনে আগবাঢ়ি গৈ আছোঁ ৰাতিপুৱা গাইজ আৰু গাইজ খাওঁ এই বননি মন্দিৰত দৰ্শন কৰিবৰ কাৰণে বহুত মানুহে ইয়াতে ভিৰ লাগি আছে ইয়াতে মানে গৰম গৰম খিচাৰি বনাই আছে বোলে গৰম গৰম খিচাৰি খাবৰ কাৰণে আমি ইয়াতে লাইন পাতি গৌতমে আপেলো খাই আছে আৰু খিচাৰি খাব বোলে এইটো কাৰণে ইয়াতে লাইন পাতি আছে তো গাইজ এতিয়া খিচাৰি খোৱা মানুহ ইমান লাইন তো
তো গাইজ লাইন পাতি পাতি আহি পালোঁ খিচিৰিৰ লাইন খিচিৰি এইচা কাহি এখন লো আৰু খিচিৰি খাওঁ আৰু ঘৰ মে যাওঁ তো গাইজ 15-20 মিনিটৰ পিছত লাইন ধৰাৰ পিছত ইয়াত খিচিৰি পাই গ'লোঁ এই কেনে লাগছে খাই কেনে নকৱাকৈ হেলমেট পিন্ধা মজা লাগছে না আৰু আংকল মজা না সেইখিনি জেগাত গাড়ী পাৰ্কিং কৰিছিলোঁ সেইখিনি জেগাত আহি পালোঁ এতিয়া গাড়ীখন ল'ব লাগে তো গাইজ এইখিনি জেগাই আছিল এই জেগাত আমি গাড়ী পাৰ্কিং কৰাইছিলোঁ তো এতিয়া বৰ্তমান বিষ্ণু গৈ আছে মই গাড়ীখন ল'ব এইখনেই হ'ল আমাৰ গাড়ী এতিয়া গাড়ীখন লৈ লোৱা বিষ্ণু ভাই গাড়ী লৈ লো ভাই গাড়ী লৈ লো তো এয়া হ'ল আমাৰ মৰমৰ গাড়ী হেলমেটটো পিন্ধি লোৱা সেফটিৰ কাৰণে হেলমেট লৈ ল'লে सीधा ना পইচা না তো গাইজ যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি যাব আৰু কোনোবাই যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো আন এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ বাই বাই